নমস্কাৰ, মই লুকুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোলৈ। নমস্কাৰ। আজি মহালয় উপলক্ষে আপোনাক সকলোকে শাৰদীয় দুৰ্গা পূজা আৰু মহালয় সকলোকে শুভেচ্ছা আগতীয়াকৈ জনালোঁ। লগতে আজি হৈছে মোৰ আমাৰ স্পেচিয়েল ডে'। আজি আমাৰ 3 মাহ কমপ্লিট হ'ল বিয়া মানে আমি আইনভাৱে হৈছিলোঁ, যিহেতু কোৰ্ট মেৰেজৰ সমাজক সাক্ষী কৰি এতিয়া বিয়া হ'বলৈ বাকী আছে, যিহেতু লকডাউন কৰোণা এইবিলাক কাৰণে হ'ব পৰা নাই। আমাৰ দেৱালীৰ পিছতে বিয়া হ'ব, যিকোনো সেইটোৰ কথা পাছত উল্লেখ কৰিম। কিন্তু আজি ব্লগটো হৈছে যে আমি 3 মাহ কমপ্লিট হোৱাৰ উপলক্ষে ক'ত যাম। আজি আমাৰ বিয়া 3 মাহ হোৱা, আমি ক'ত যাম, কি কৰিম। আচলতে আমি 3 মাহ প্ৰতিটো মাহেকত আমি মন্দিৰত যাওঁ, কিন্তু আজি মন্দিৰত নাযাওঁ। আজি যোৱা কামটো কালিয়ে কৰি আহিলোঁ। সেইটো ব্লগ মই কৰি থৈছোঁ, এডিট কৰিব পাৰিলে আজিয়ে দি দিম, নহ'লে কালি দি দিম। যি নহওক, এতিয়া মই ৰেডি হ'লোঁৱে। এতিয়া কেৱল বাকী আছে মিষ্টাৰ আহিবলৈ, ময়ূৰ আহিবলৈ। তেওঁ দোকানৰ পৰা অহাই নাই। ময়ূৰ এফালে যাম। আগতে কৈ দিওঁ নে পিছতে ক'ম কিয় যাবলগীয়া হৈছে। আৰু আমি কালি ৰাতিয়ে মন্দিৰত নহয়, কালি কিবা কিবি কৰিলোঁ, ক'ত গৈছোঁ ৰাতি সেইটো ভিডিঅ'ত চাব গম পাব। কিয় এতিয়া যাব লগা হ'ল। আজি পাপাৰো এফালে যাব, ময়ো এফালে যাম, ময়ূৰো যাব। কথাটো কৈ দিওঁ নে নকওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু মই যিহেতু আগে পিছে ইউটিউবত নতুন, গতিকে মোৰ কথা কোৱা অলপ উল্টা পুল্টা হ'ব পাৰে। কেমেৰা সন্মুখত কথা কোৱাটো মানুহে ভাবে বহুত সহজ, কিন্তু নহয়। মুখত কথা নাহে, ভাবি থাকিম কিবা এটা কৰোঁ কিবা এটা। যেনেহ'লে আজি ভিডিঅ'টো ইমানতে আপোনালোকে চাই থাকিব আৰু। একোৱে হ'ল, বাট বহিহে আছোঁ। বহি আমনি আছে, মই এতিয়া শুমেই চাগে। ময়ূৰ আহিয়ে পোৱা নাই এতিয়ালৈকে। মা নাযায় আৰু, মায়ে নিজৰ কাৰণে চব্জি বনাই আছে। ৰাতিপুৱা বনোৱা ৰুটি আছে, তাকে খাব। সি চাগে কিবা গ্ৰেজত বেছি কাম আছে চাগে, সেইকাৰণে এতিয়ালৈকে অহা নাই। নাজানো আৰু কিমান। এতিয়া 12টা বাজি গ'লেই। মই ওলালোঁ 10টা বজাত, এতিয়া 2 ঘণ্টা হ'ল ওলোৱা। এতিয়া ময়ূৰ আহিব, কেতিয়া যাম নাজানো। মা নাযায় চাগে, মায়ে ৰাতিপুৱা বনোৱা ৰুটি আছে আৰু এতিয়া চব্জি বনাইছে, সেয়াকে খাব। আৰু মই ওপৰত ৰখি আমনি লাগে, এতিয়া শুবলৈ আহিছোঁ। অলপ ফ্ৰেছ লওঁ, গৰম লাগিছে তাতে। কেতিয়া যাওঁ নাজানো আৰু আজি। এইবোৰ হৈছে ষ্টুডেণ্ট। মই প্ৰথমে গম পৰা নাছিলোঁ, পিছতহে গম পাইছোঁ। তেওঁলোকে স্কুলৰ হয়তো ব্ৰেক টাইমত কিবা ওচৰত মন্দিৰত খাবলৈ মাতিছে, তালৈ গৈছে। কিন্তু ইয়াতে চাওকচোন, কোনো এনিথিং চিষ্টেম নাই বাৰু, ডেস্ক চেস্ক একো কথা নাই। যি নহওক, শিক্ষা বুলি ক'লে খালি নলেজটো হ'লেই হ'ল ন, জ্ঞানটো। তথাপিও পৰিৱেশটো এনেকুৱা হাতত টিফিন চিফিন লৈ গৈছে। আমাৰ হ'লে বহুত লাজ লাগিব। আচলতে লাজৰ কথা নহয়, খাব লাগে, পেট পূজা কৰিবলৈ হ'লে এইবিলাক লাজৰ কথা নাই। যি নহওক, আপোনালোকক পিছলৈ দেখাইছোঁ এই বিষয়ে। আমি পাই গ'লোঁ মামাৰ ঘৰত, আৰু চবেই মোক দেখি পাগলৰ দৰে হৈ গৈছে। চব হাঁহি আছে আৰু অসমীয়াত কথা পাতিবলৈ দিছে। মই কি কৰিম, এটা কৈছোঁ। তথাপি মই বাৰ লগতে ফোনত কথা পাতি অসমীয়াত 2-এটা শব্দ কৈছোঁ। ইয়াতে মানুহে মোক চাই চব হাঁহি আছে। মই কি কৰোঁ কি নকৰোঁ, চাই থাকক ভিডিঅ'টো। কি হয় শেষলৈকে গম পাব আৰু। चावल भी है यहाँ पे। এই ঘৰবিলাক দেখিছেনে, তম্বু টাইপৰ। ইয়াতে UPৰ পৰা আহিছে কাম কৰিবলৈ সকল। তেওঁলোকৰ ৰাস্তাতে ছাইডত ঘৰ বনাই এনেকৈ আছে। ইয়াত এতিয়া 6-7 মাহ তেওঁলোক এনেকৈ থাকিব। আৰু তেওঁলোকে যে ইয়াত কাম বন কৰি পইচা ঘৰলৈ লৈ নাযায়, ইয়াতে মদ ভাং খাই উৰাই দিয়ে। নিজৰ ল'ৰা ছোৱালীও আছে ইয়াতে, পঢ়া শুনা এইবিলাক নকৰাই দিয়ে। কিয় নাজানো। আৰু এইবোৰ দেখি পাগল হৈ গৈছোঁ। চিনি হয় ভেড়া ছাগলী ৰাস্তাত দেখিলোঁ, চব ভিডিঅ' এটা কৰি লৈছোঁ। হাই ফ্ৰেণ্ড, গুড ইভিনিং। ফাইনেলি ঘৰত আহি পালোঁ আমি। আহি ফ্ৰেছ হ'লোঁ, গাও ধুই দিলোঁ। বহুত গৰম লাগিছিলে।
আহিলে ফাৰ্ষ্টে ওপৰতে গ'লোঁ, ওপৰত গৈ মাৰ লগত কথা পাতিলোঁ। মানে মা যিহেতু নগ'লে তাত কি হ'ল কি নহ'ল এইখিনি কথা মাক জনালোঁ। তাৰপিছত মায়ে আৰু মিষ্টাৰ মানে ময়ূৰ গাঁৱৰ মন্দিৰ এটাত গৈছে, যিহেতু কাইলৈৰ পৰা নৱৰাত্ৰি, তাৰ বিষয়ে কিবা আলোচনা কৰিব গৈছে। তাতে আমাৰ কিবাকিবি দিব চাগে। যি নহওক মই মাহঁত যোৱাৰ পিছত আহি গা ধুলোঁ, মূৰ চুৰ ধুই দিলোঁ। বহুত গৰম লাগিছিলে যিহেতু চেম্পু টেম্পু কৰিলোঁ, এতিয়া ভাল লাগিছে অলপ। কথাটো হ'ল কি, আমি ক'ত গৈছিলোঁ গম পাইছে, মামাহঁতৰ ঘৰত। যিহেতু আগতো এবাৰ মই ভিডিঅ' এটা দিছিলোঁ মামাহঁতৰ ঘৰৰ। আজি মামাহঁতৰ ঘৰত কিয় গ'লোঁ মানে কিবা থাল ধৰা বুলি কয়, মানে খোৱা নিমন্ত্ৰণ দিছিলে। যিহেতু মই আমাৰ ঘৰতো সিদিনা সৰু ল'ৰা ছোৱালীক মাতি ক্ষীৰ লুচি খুৱাইছিলোঁ, বা আমি ডেইলি চৰাইক দি থাকোঁ। ঠিক তেনেকৈ মামাহঁতৰ ঘৰতো এইবিলাক নিয়ম কৰিছিলে। আজি মামাহঁতৰ ঘৰত তাকে পৰিয়ালৰ সকলোকে মাতি খোৱালে থাল ধৰা। মা যাব নোৱাৰিলে, পাপা আকৌ বা আমাৰ বৌ যে মোৰ বৌ নিৰূপা ভাবিহঁতৰ ঘৰত গ'ল পাপা তাত খাবলৈ। আৰু ময়ূৰে মামাহঁতৰ ঘৰত গ'লোঁ। মামাহঁতৰ ঘৰত সকলো আহিলে, ভাল লাগিল। মা নগ'ল, বেয়া লাগিছে। তাত বাকী জইণ্ট ফেমিলি হয়, দুইটা মামা একেলগে থাকে। মামা দুজনী হয়, মাহী দুজনী বেলেগত বিয়া হৈছে, এজনী ওচৰতে থাকে। আৰু মায়ে চবতকৈ ডাঙৰ যিহেতু পৰিয়ালৰ সকলো গ'লোঁ। আৰু এটা কথা কওঁ, ইয়াতে মানুহে কেমেৰাৰ আগত নাহে, লাজ কৰে। সেইকাৰণে মই ভালদৰে তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ। হয়তো বহুত বস্তু দেখাব থাকিও নেদেখালোঁ। গৈয়ে অলপ টাইম বহিলোঁ, চবৰ লগত কথা পাতিলোঁ, খালোঁ কৰিলোঁ, কাম বন অলপ ময়ো সহায় কৰি দিলোঁ। তাৰপিছত মাহী ঘৰত গৈ চাহ তাহ খালোঁ, অলপ সময় কথা পাতিলোঁ, আহি গ'লোঁ। ইয়াতে মই ক'বলৈ গ'লে এডুকেশ্যনটো বা নলেজটো বহুত মানুহৰ কম আছে ইয়াত। ক'বলৈ গ'লে গোটেই গুজৰাটত ক'ব নাযাওঁ, ষ্টেটত অকল মই যোনখন ডিষ্ট্ৰিক্টত আছোঁ, সোমনাথ কদিনা বুলি কয় গাঁও হ'ল মিটিয়াছ। মামাহঁতৰ গাঁওখন বেলেগ, তাৰ নাম পাহৰি গ'লোঁ। যি নহওক ইয়াতে কিছুমান মানুহে বহুত শিক্ষা লৈছে যদিও নলেজটো বহুত কম আছে। আজিৰ দিনতনো কোনেনো এইবোৰ বস্তুৰ প্ৰতি ভয় কৰে। বহুতে আজিকালি ফেচবুক ইনষ্টাগ্ৰামত হয়তো ৰিক্সা চালকেজনেও চলায়, বহুতে চলায়। যি কি নহওক যাৰ যিটো ইচ্ছা, মই এইবিলাকত মাত মাতিব নাযাওঁ। কিন্তু শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গৈছোঁ, মোৰ ফোনত ভিডিঅ' নকৰাৰ কাৰণে, ফটো নোতোলাৰ কাৰণে মই একো ক'বলৈ নাযাওঁ। হয়তো উঠিছে দুই এখন ফটো, তাৰ মাজত কোনোবাই ভাল পায় কোনোবাই বেয়া পায়। কিন্তু শিক্ষা বস্তু ইয়াতে বহুতে গ্ৰহণ কৰিছে, যাৰ বেছিভাগ ষ্টুডেণ্টে ছায়েন্স আৰু কমাৰ্চৰ হয়। তথাপিও এনেকুৱা আছে যে ইয়াতে কলেজত ড্ৰেছেই নাই। ইয়াতে মই দেখিছোঁ কাৰণে ক'ব পাৰিছোঁ, কলেজত কোনো ইউনিফৰ্ম বোলা ছিষ্টেমটো নাই। বেগো নিনিয়ে। আজিৰ দিনত বেগত বা পলিথিনত তেনেকৈ বেগ নিয়া ইয়াতে মই দেখা পাইছোঁ। কোনোবাই নিয়ে কোনোবাই নিয়ে। আৰু যিটো বাচ্চাসকলক দেখিছিলোঁ ন, সিহঁতৰতো ইউনিফৰ্ম বোলা কোনো বস্তুৱে নাই। আচলতে মই এইটো বেলেগ এদিন বনালে ভাল হয় নেকি ইউনিফৰ্মৰ ওপৰত। মোৰ মানে নিজৰ ব্যক্তিগত ফালৰ পৰা মোৰ যিখিনি অভিজ্ঞতা আছে, ইউনিফৰ্মটো কিয় দৰকাৰ, কিয় পিন্ধিব নালাগে, এইখিনি কথা হয়তো আজি যদি পাৰোঁ লাষ্টত দিম। আৰু ভিডিঅ'টো টাইম লয় ন, 15 মিনিটৰ পিছত বা 10 মিনিটৰ পিছত মই বেছি সময় এডিট কৰিব নোৱাৰোঁ। ছেভ নহয় ভিডিঅ' এডিট কৰাৰ পিছত। সেইটো ইউনিফৰ্মটো পিন্ধি যোৱাৰ পিছত কি ভাল কিয় ভাল নহয় আপুনি নিজে ক'ব পাৰে, জানে। প্ৰতিখন স্কুলৰ ষ্টুডেণ্টৰ এযোৰ ইউনিফৰ্ম থাকে বা আই কাৰ্ড থাকে। আই কাৰ্ড থাকক বা ইউনিফৰ্ম দিলে চিনাকি হয় যে এইখন আমুকখন ষ্টুডেণ্টৰ ল'ৰা ছোৱালী হয়, আমুক কলেজৰ আমুক স্কুলত। তাৰ বাহিৰত ইউনিফৰ্মটো পিন্ধি গ'লে সকলোৱে ৰেচপেক্ট পায়, সন্মান পায়। বাহিৰত কিবা এটা অঘটন ঘটিলে গম পাব যে এইটো আমুক স্কুলৰ ল'ৰা বা আমুক কলেজৰ ল'ৰা। পটককৈ ঘৰত চিনি পাব, যিহেতু সিহঁতৰ ঘৰৰ ইউনিফৰ্মটো নাপালেও স্কুলৰ থ্ৰুৱেদি গম পাব। নহয় কিবা এটা বাটত ঘটনা ঘটিলে। ইউনিফৰ্মৰ ওপৰত ক'বলৈ বহুত কিবাকিবি মন গৈছে, যি নহয় নকওঁ, ইয়াৰ মানুহ ইয়াৰ কথা। কিন্তু পঢ়া শুনা কৰিছে যদিও বাকী জ্ঞান থাকক বা নাথাকক, মানে নিজৰ ঘৰৰ মানুহখিনি আজিও ইয়াত দেখিছোঁ বহুত গাঁৱলীয়া টাইপ হৈ আছে। নিজৰ মা দেউতাক সেইখিনি শিকাব পৰা হ'ব লাগে, পঢ়া শুনা কৰি। যিহেতু এনেকুৱা আজিৰ দিনত আদিম যুগৰ নিচিনাকৈ থাকে নেকি। ইয়াতেতো এতিয়াও পুৰণি বা আমাৰ তাতো লয় একো নাই। কিছুমান বস্তু দেখিছোঁ, মই একো ক'ব নাই। ইয়াতে মুঠতে এডুকেশ্যন হয়তো বহুতে কৰিছে যদিও ইমান জ্ঞান নাই, জেনেৰেল নলেজ। আৰু ছায়েন্স কমাৰ্চৰ ষ্টুডেণ্ট হয়, তথাপি সিহঁতে শিক্ষা লৈ বেলেগক শিক্ষা দিব লাগে, নিজে জ্ঞান আহৰণ কৰি বেলেগক বুজাব কৰিব লাগে। সেইখিনি সময়তে ইয়াতে মই কম দেখিছোঁ। যি নহয় মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। মই গ'লোঁ মামাৰ ঘৰত গ'লোঁ, খালোঁ কৰিলোঁ, আহিলোঁ। এতিয়া গা পা ধুই এতিয়াতো শুবলৈ সময় নাই। ইয়াতে 4:30 5টা বজাত শুবলৈ নাই। এতিয়া ডিনাৰ বনাবলৈ আকৌ টাইমেই হৈ গ'ল, কাৰণ আমি আকৌ 7টা 7:30 খাওঁৱেই যিহেতু। যি কি নহওক মই এতিয়া যাওঁ ওপৰত গৈ একাপ চাহ খাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাকী ইয়াৰ শিক্ষা ইয়াৰ কথা, তথাপি মোৰ ফালৰ পৰা মই যিখিনি জানো সেইটো মই বুজাবলৈ চেষ্টা কৰিম। ইয়াত বহুতো এতিয়াও আদিম যুগৰ দৰে হৈ আছে, মানে বহুত পুৰণি মানুহৰ দৰে হৈছে। গাঁৱত মানে গাঁৱলীয়া বুলি ক'ব নোৱাৰে, যাৰ যিটো স্বভাৱ চৰিত্ৰ একো নাই। তাৰ মাজতো কিছুমান কথা নজনা হয় মই জানো যিটো মই শিকাবলৈ চেষ্টা কৰিম। মোৰ যিটো বস্তু বেয়া লাগিছে ক'বলৈ গ'লে আপোনালোকৰ ওচৰত আপোনালোকৰ হাঁহি উঠিব, যিবিলাক ইয়াত মই মানে মানুহৰ নীতি স্থিতি দেখোঁ। আৰু
যি নহওক শিক্ষা ক্ষেত্ৰত উন্নতি হোৱাই নাই ইয়াত, এতিয়াও বহুত পিছ পৰি আছে। গতিকে মোৰ ফালৰ পৰা মই চেষ্টা কৰিমেই চাগে। আৰু ষ্টুডেণ্টবিলাকক এনেকৈ যোৱা দেখি মোৰ বেয়া লাগে।